দীপেন বড়িছাই আমন্ত্ৰণ জনালে আপোনাৰ এইটো সন্মান জনাম বুলি কৈছে যোৱাকালি। সি হ'ল আবচুৰ মানুহ, মই হ'ল পলিটিকেল পাৰ্টিৰ মানুহ। এই আবচুৰ মানুহে পলিটিকেল মানুহক আমন্ত্ৰণ জনাব পাৰে, এইটোতো পলিটিকেল হৈ গ'ল। পলিটিকেল পাৰ্টিত যদি আপুনি আমন্ত্ৰণ জনায় তেওঁ সন্মান জনাম বুলি কৈছে যোৱাকালি কৈছে ছাৰ। মোক বাৰু যাম পা নিচিনা ভাবিছে মোক পূৰ্বক ভাবিছে। এই মই আজি আহক বুলি ক'ব, সি অহাকালি মই কিয় যাম, এইটো মই যাম বা পূৰ্বক। কিমান পূৰ্বক ভাবিছে মোক হে, মই আমন্ত্ৰণ কৰিলে আহিব বুলি। এইবিলাক কথা মই কি জিন্দগী বিশ্বাস নকৰোঁ। ডেঞ্জাৰ মানুহ। প্ৰমোদ বড়োৰ বিভিন্ন অভিযোগ আনি আছে আপোনাৰ ওপৰত, আপোনাৰ কি চলাই আছে, আপোনাক ভয় খাইছে নেকি ছাৰ, বা ইউপিএল ধ্বংস হৈ যাব? নাই 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 নাই, মই এইবিলাক একো হিচাপ নকৰোঁ। ৰাজনীতিত একজনে একজনক গালি দিব, এতিয়া প্ৰমোদ বড়ো মোক গালি দি থাকিব, ইয়াৰ কাম সেইটোৱেই হ'ব। কাকো চিনি নোপোৱা এই প্ৰমোদ বড়ো, সি নিজে প্ৰেচিডেণ্ট হয়, দল চালাব লাগিছিল, সি জাগাতে থাকি